হিন্দু মুছলিম সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন যোৰহাটত মুছলিম যুৱ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰৰ ভিতৰচৰাত চেনিটাইজেশ্যন কৰি মুছলিম যুৱ সন্থাই দেখুৱাইছে পুনৰ একতাৰ নিদৰ্শন কৰোনা আতংক ৰোধিবৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ ফলত প্ৰায় 2 মাহতকৈ অধিক সময় বন্ধ হৈ আছিল দেশৰ মন্দিৰ গীৰ্জা মছজিদকে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহ কিন্তু পৰৱৰ্তী পৰ্যায়ত চৰকাৰে এতিয়া 8 জুনৰ পৰা সকলো অনুষ্ঠান প্ৰতিষ্ঠান খোলাৰ নিৰ্দেশ জাৰি কৰাৰ পাছতে আজি যোৰহাট জিলাৰ টিয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰৰ চৌপাশ তথা নামঘৰৰ ভিতৰচৰা যোৰহাট জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ অমিত শইকীয়াৰ নেতৃত্বত লগতে সদৌ অসম মুছলিম যুৱ সন্থাই নিজাববীয়া উদ্যোগত চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰি পুনৰ একতাৰ নিদৰ্শন দাঙি ধৰিছে উল্লেখযোগ্য যে প্ৰতিবাৰে পবিত্ৰ ভাদ মাহৰ প্ৰাকখনত এই পুণ্য তীৰ্থস্থানত মুছলিম সমাজে নামঘৰৰ ভিতৰে বাহিৰে পৰিষ্কাৰ কৰি সহায় কৰি ধৰ্মনিৰপেক্ষতাৰ প্ৰমাণ দাঙি ধৰিছে ইফালে হয়তো আপুনি কেতিয়াও কল্পনা নকৰা এক নিদৰ্শন দাঙি ধৰিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱা সংঘই এখন বেনাৰ য'ত লিখা আছে ৰাষ্ট্ৰীয় স্বয়ং সেৱা সংঘ আপুনি কল্পনা নকৰাৰ দৰে এই বেনাৰখন উলমিল গুৱাহাটীৰ ঐতিহাসিক জামাবুৰা মছজিদত RSSৰ বহুকেইজন কেডাৰে নামাজস্থলীত প্ৰৱেশ কৰি ঐতিহাসিক গুৱাহাটী বুঢ়া মছজিদত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে কৰোনা ভাইৰাছে এক প্ৰকাৰ ভয়াৱহ সৃষ্টি কৰা যদিও আতংকময় পৰিৱেশৰ মাজতে আমবাৰীস্থিত বুঢ়া মছজিদ আৰু যোৰহাট ঢেকীয়াখোৱা বৰনামঘৰত উজলিছে সম্প্ৰীতিৰ বান্ধোন আজিৰ পৰা খোল খাইছে ৰাজ্যৰ মঠ মন্দিৰ মছজিদসমূহ তাৰ প্ৰাক মুহূৰ্তত ঐতিহাসিক বুঢ়া জামা মছজিদত বীজাণুমুক্ত কৰিবৰ বাবে চেনিটাইজেশ্যনৰ কাম হাতত লৈছে ৰাষ্ট্ৰীয় স্বয়ং সংঘই হিন্দু মুছলিমৰ এনে কাম সঁচাই ৰাজ্যবাসীৰ বাবে সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন হিচাপে জিলিকি উঠিছে কালিলৈ 8/6/2020 তাৰিখৰ পৰা বন্ধ হৈ থকা অসম তথা ভাৰতবৰ্ষৰ মঠ মন্দিৰবিলাক খোলাৰ নিৰ্দেশ আহিছে যিবিলাক আমাৰ ঢেকীয়াখোৱা বৰনামঘৰ কাইলৈৰ পৰা খোলা হ'ব আজি আমি প্ৰস্তুতি এনেধৰণে চলোৱা হৈছে যে যোৰহাট আমাৰ জইণ্ট ডিৰেক্টৰ ডাক্তৰ অমিত শইকীয়া ছাৰৰ নেতৃত্বত চেনিটাইজ কৰা হৈছে আৰু আমাৰ যুৱ বন্ধু মুছলিম যুৱ কল্যাণ পৰিষদৰ তৰফৰ পৰা সদৌ অসম মুছলিম যুৱ সন্থাৰ পৰা চেনিটাইজ কৰা হৈছে আমি জয়তে এই দুইটা অনুষ্ঠানলৈকে আমি আন্তৰিক শ্ৰদ্ধা ভক্তি আমি সেৱা নিবেদন কৰিলোঁ তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ কিন্তু আমাৰ অসম গভৰ্ণমেণ্টৰ যি কৰোনা মহামাৰীৰ কাৰণে যি মঠ মন্দিৰৰ গাইডলাইন প্ৰস্তুত কৰিছে যিবিলাক গাইডলাইনটো পোৱা হৈছে যে আমাৰ নামঘৰত প্ৰথমতে আহি হাত ভৰি ধুই হাতত চেনিটাইজ কৰি নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব কিন্তু লগতে সম্পূৰ্ণৰূপে মাস্ক পৰিধান কৰিব লাগিব মাস্ক পৰিধান নকৰিলে নামঘৰৰ চৌহদত সোমাবলৈ দিয়া নহ'ব যোৰহাটৰ পৰা ইমদাদ আলীৰ সহযোগত ব্যুৰো ৰিপৰ্ট আজিৰ খবৰ।